গুড ইভিনিং আৰাধনা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এটা ইভিনিং ভোক লাগিছে সেইকাৰণে এটা ৰেচিপি লৈ আহিছোঁ বলকচোন কিটচেনলৈ যাওঁ মই ময়দা লৈছোঁ একাপ তাৰপিছত ৰিফাইণ্ড অইল আৰু নিমখ লৈছোঁ আৰু এইটো আমৰ ৰস এতিয়া আমৰ ছিজন হৈছে চ' সেইকাৰণে বোলো বনাওঁ আমৰ পৰঠা বনাম আৰু তাৰ পৰঠাৰ ভিতৰত মই ভিতৰৰ ষ্টাফিঙৰ কাৰণে গাজৰ এইটো পনীৰ এইটো চীজ আৰু এইটো ধনিয়া আৰু এইটো পিঁয়াজ এতিয়া এইটো ডোটো মাৰি লওঁ ডোটো মাৰা হৈ গ'ল মেংগো পৰঠা বনাওঁ মেংগোৰ ফ্লেভাৰটো আহে মেংগোৰ খাই খুব ভাল লাগে ভালখিনি দিব পাৰে নহ'লে এবাৰ হেৰি কৰি দিলে এনেকৈ পৰঠা কৰিম কৰি ল'লোঁ পনীৰ গাজৰ তাৰপিছতে পিঁয়াজ তাৰপিছতে পনীৰ চীজ আৰু ইয়াত চাট মছলা অলপ দিম খাবলৈ বহুত সোৱাদ হয় হৈ গৈছে তেল দি গৰম হৈছে ব্ৰেকফাষ্টটো খাব পাৰি ধুনীয়া কালাৰ হয়
কালাৰটো বহুত ধুনীয়া হয় য়েল্ল' আৰু মানে অলপ কামুৰি পেলাই ছিঙি পেলাই খাব লাগে পূৰা মেংগ' ফ্লেভাৰ আহি যায় পূৰা পকা আমৰ হেৰিটো আহি যায় আৰু চেণ্টটো সেইকাৰণে আপোনালোকে ট্ৰাই কৰিব খোৱা নাই যদি খাইছে চাগে হ'লেও মোৰ হেৰি বনাব আজি কেনেকুৱা পালে আপোনালোকে এয়া আমৰ ৰসেদি বনোৱা পৰঠা আপোনালোকে ট্ৰাই কৰিব আজি ব্লগটো ইমানতে শেষ কৰিলোঁ বাই বাই